অসমৰ পৰা ভূটানলৈ যাত্ৰা কৰাটো ইয়াৰ নাগৰিকৰ বাবে এক সহজ প্ৰক্ৰিয়া। ভূটান আৰু ভাৰতৰ চানৰূপ জংঘৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত পাৰ হৈ দৰ্শনাৰ্থী আৰু মুক্ত যান-বাহন প্ৰৱাহত অনুমতি দিয়ে। অসমৰ লোকসকলে ইমিগ্ৰেশ্যন চেণ্টাৰত তেওঁলোকৰ আইডি প্ৰুফ, ভোটাৰ আইডি, পাছপৰ্ট আদি দেখুৱাই ভূটানলৈ যাব পাৰে। আমি সিদিনা টংলাৰ পৰা ভূটানলৈ গ'লোঁ। এই ভূটান আমাৰ টংলাৰ ওচৰত এখন চুবুৰীয়া ৰাষ্ট্ৰ। খুব সুন্দৰ পৰিৱেশে পৰিবেষ্টিত এটা পৰিৱেশ পাৰ হৈ আমি পৰিয়াল সৈতে সেইদিনা ভূটানলৈ এদিনীয়া ভ্ৰমণৰ কাৰণে ওলাইছিলোঁ। বাটেৰে গৈ দেখিলোঁ এটা ইমিগ্ৰেশ্যন চেণ্টাৰ পাওঁ। ইমিগ্ৰেশ্যন চেণ্টাৰ পাওঁতে আমি গাড়ীখন ৰখাব লগা হ'ল। ভাৰতবৰ্ষৰ মাজত ইমিগ্ৰেশ্যন গেট আছে, গেটখনলৈ আপুনি যাব লাগিব। এই ইমিগ্ৰেশ্যন যি বৈধ অনুমতি পত্ৰ অবিহনে আপোনালোকে যাব নোৱাৰে। মই এই বিষয়ে এটা সৰু ভিডিঅ' বনাইছিলোঁ মোৰ ফেচবুক একাউণ্টত, দীপাংকৰ শৰ্মা। আপোনালোকে চাব পাৰিব। ইমিগ্ৰেশ্যন চেণ্টাৰত যিহেতু আমি ভিডিঅ' তুলিব নোৱাৰোঁ, সেইকাৰণে মই মোবাইলেৰে ভিডিঅ'টো কৰিছিলোঁ। এইখন হৈছে গেট, কুমাৰীকাটাৰ গেট, ভূটান আৰু ভাৰতবৰ্ষৰ মাজত থকা ভূটান ৰাষ্ট্ৰৰ ধুনীয়া গেট। এই প্ৰৱেশ গেটখনেৰে আমি প্ৰৱেশ কৰোঁতে ইমিগ্ৰেশ্যন এইটো এটা চেণ্টাৰ। এই চেণ্টাৰত আপুনি নিজৰ প্ৰৱেশ পত্ৰ লৈ এই ইমিগ্ৰেশ্যন কৰিব পাৰে ভিতৰলৈ এদিনীয়াৰ কাৰণে। আজি মই ভূটানত আছোঁ। ভূটান আমাৰ এখন নেইবাৰিং কাণ্ট্ৰি হয় ইণ্ডিয়াৰ, আৰু ভূটানৰ এইটো এটা ধৰ্মস্থান। একদম যিখন চহৰ আছে, এই চহৰখন আপোনালোক দেখুৱাই যাম। এই চহৰখনৰ একদম মধ্যভাগতে আছে, চাবলৈ বৰ ধুনীয়া। আহক আমি ভূটান চাওঁ আজি। ভূটানত কি কি আছে, ভূটানৰ বস্তুবিলাক আমি এটা এটাকৈ আপোনালোকক দেখুৱাম। যিখন চহৰ আছে, আমি যিফালেদি সোমাইছোঁ কুমাৰীকাটাইদি, আপোনালোকক দেখুৱাম। আৰু গৈ প্ৰথমে ভূটানৰ ভিতৰত সোমাই গৈ দেখিছিলোঁ এখন খুব সুন্দৰ আটকধুনীয়া দলং, ঠিক ওলমা দলঙৰ দৰেই। ইয়াত কিছুমান ষ্টীলৰ ৰছীৰে এইখন দলং ওলোমাই ৰখা হৈছে নদী এখনৰ ওপৰত। আৰু এই ভূটানৰ দলঙৰ নিৰ্মাণ কাৰ্যই যথেষ্ট উন্নতমানৰ ৰাষ্ট্ৰ হিচাপে চিনাকি আমাৰ আগত দাঙি ধৰিলে। মোৰ মাইনাই খুব ভাল পালে। এই দলংখনৰ ওচৰত ফটো উঠিলোঁ সকলোৱে। যথেষ্ট সুন্দৰ আৰু পৰিষ্কাৰ ঠাই, আৰু মন আনন্দিত কৰি ৰাখে এনেকুৱা এখন ৰাষ্ট্ৰত ফুৰিবলৈ গ'লে। সেয়ে আমি যথেষ্ট সময় অতিবাহিত কৰিলোঁ এই দলংখনত। খুব সুন্দৰ, আৰু বৌদ্ধ ধৰ্মৰ বাণীবোৰ ইয়াত পতাকাবোৰ মেৰিয়াই দিয়া হৈছে। ভূটান এখন বৌদ্ধ ধৰ্মীয় ৰাষ্ট্ৰ, আৰু গতিকে ইয়াত বিভিন্ন ধৰ্মীয় প্ৰাৰ্থনাৰ ধৰ্মীয় চকাবোৰ ওলোমাই ৰখা হৈছে, আৰু সেইবোৰ আমি ঘূৰাই ঘূৰাই গ'লোঁ। এইবোৰ ধৰ্মীয় চকা, আৰু বিভিন্ন প্ৰাৰ্থনা ইয়াত লিখা আছে। মানুহৰ জীৱনৰ আশা আকাংক্ষাবোৰ এই প্ৰাৰ্থনাসমূহত সন্নিৱিষ্ট হৈ আছে। এইবোৰ ঘূৰাই গ'লোঁ, ভাল লাগিলে। এইটো এটা বৌদ্ধ ধৰ্মীয় এটা মন্দিৰ। বৌদ্ধ মন্দিৰ বুলি ক'ব পাৰি। ওপৰত বুদ্ধ মূৰ্তি আছে, ধুনীয়া সুন্দৰ প্ৰাকৃতিক পৰিৱেশ। তাৰ পৰা ওলাই গৈ আমি বাটেৰে গৈ দেখিলোঁ এটা মূল পথ। আগুৱাই গৈ ষ্টেডিয়াম দেখিলোঁ, ঘৰবোৰ দেখিলোঁ, আৰু সুন্দৰ বাট পথ। চাওক, কোনো ধৰণৰ লেতেৰা নাই। আমাৰ
ভাৰতীয় মানুহৰ বা অসমৰ যিবোৰ আমি হাততে আমি স্থান ফুৰোঁ, আমি তাত দেখোঁ বহু ঠাইত কাষত লেতেৰা থাকে, আৱৰ্জনা জমা হৈ থাকে। ইয়াত কিন্তু কোনো ধৰণৰ আৱৰ্জনা জমা হৈ থকা আমি দেখিবলৈ পোৱা নাছিলোঁ। বৰ সুন্দৰ পৰিৱেশ, ভাল লগা, আৰু সেউজীয়াৰে আৱৰি আছে, গছ গছনি আছে, বিভিন্ন মন্দিৰ আছে, আৰু দলংবোৰৰো বৰ সুন্দৰ। ইয়াৰ পৰা আগুৱাই গৈ দেখিলোঁ এটা ধুনীয়া পথ পাহাৰৰ মাজেৰে গৈছে, আৰু এইখন এখন প্ৰৱেশদ্বাৰ। এই প্ৰৱেশদ্বাৰেৰে ভূটানত ৰজা ঘৰীয়া যি সংস্কৃতি আছে, এই প্ৰৱেশদ্বাৰেৰে ৰজা তললৈ নামি আহে। এই পথেৰে কিছু দূৰ আমি আগুৱাই গ'লোঁ, গৈ আমি বজাৰখন পালোঁগৈ। এখন সুন্দৰ বজাৰ আৰু আৱাস গৃহবোৰ দেখিলোঁ। আৰু ভূটানত ঠায়ে ঠায়ে আপুনি বিভিন্ন ধৰণৰ ৰজাঘৰীয়া বা ভূটান ৰাষ্ট্ৰৰ বিভিন্ন কাৰ্যালয়বোৰ আপুনি দেখিব। মাজে মাজে আৱাস গৃহও আছে, চৰকাৰী আৱাস গৃহ। কিন্তু সুন্দৰ পথ, ধুনীয়া পথ, আৰু বিভিন্ন গছ গছনি, ভাল লগা পৰিৱেশ। ভূটান চহৰৰ ভিতৰলৈ আমি সোমাই গ'লোঁ, আৰু সোঁফালে ডাইৰেকশ্যন লৈ যোৱাৰ পিছত বাওঁফালে কিছু দূৰ যোৱাৰ পিছত চানৰূপ জংঘাৰৰ বিশাল পাৰ্কিং এলেকা আৰু টেক্সি ষ্টেণ্ড দেখিবলৈ পালোঁ। তাত আমি টেক্সি ষ্টেণ্ডত গাড়ীখন থলোঁ, আৰু গাড়ীখন থৈ আমি চানৰূপ জংঘাৰৰ চহৰখনৰ লগতে বজাৰখন চাবলৈ ওলাই আহিলোঁ। ভূটানৰ বজাৰত বহুতো সামগ্ৰী বিক্ৰী কৰে, তাৰ ভিতৰত কমলা টেঙা ভূটানৰ যথেষ্ট জনপ্ৰিয়, আৰু ভাৰতবৰ্ষৰ বা অসমৰ কমলা টেঙাতকৈ ইয়াৰ মূল্য কম, যথেষ্ট পৰিমাণে চাহিদা আছে। বিভিন্ন ধৰণৰ খাদ্যবস্তু আমি সুন্দৰকৈ প্লাষ্টিকৰ বেগত ভৰাই বিক্ৰী কৰা দেখিলোঁ। খাদ্য সামগ্ৰী ইয়াত তেওঁলোকে পৰ্যটকসকলক বিক্ৰী কৰে, লগতে থলুৱা উৎপাদিত সামগ্ৰী বিক্ৰী কৰা হয়। বগৰী আছে, নাৰিকলো আছে। ইয়াৰ পিছত আমি ওলাই গ'লোঁ, সেই বজাৰখন অকণমান ঘূৰি মেলি চাই। ইয়াৰ সুন্দৰ পৰিৱেশ, আৰু আৰ্হিবোৰ একেই ধৰণৰ, যিবোৰ বাসগৃহ নিৰ্মাণ হৈছে তাত বৌদ্ধ সংস্কৃতিৰ এটা ছাপ পৰিলক্ষিত হয়। দীঘল দলং এখন নদীৰ ওপৰত, বিভিন্ন পতাকাবোৰ ওলোমাই দিয়া হৈছে, আৰু আটাইতকৈ ডাঙৰ কথা হ'ল এই ভূটানৰ লোকসকলে মাছ গ্ৰহণ নকৰে, গতিকে তাত মাছ দেখিবলৈ পালোঁ, তেওঁলোকে মাছ নধৰে। আৰু বজাৰখনৰ মাজত এটা বৌদ্ধ মন্দিৰ আছে। সন্মুখত আমি থিয় হ'লোঁ কিছু সময়, আৰু ভিতৰলৈ প্ৰৱেশ কৰিলোঁ। প্ৰৱেশ কৰি তাৰ ভিতৰ অংশ চালোঁ। বজাৰখনো খুব ভাল লাগিলে। মাজতেই এই বৌদ্ধ ধৰ্মৰ যি মন্দিৰ, তেওঁলোকৰ মূল উপাস্য বৌদ্ধ বা বৌদ্ধ ধৰ্মৰ যি সংস্কৃতি আছে ভূটানৰ, সি যথেষ্ট পৰিস্ফুট। আৰু বজাৰখনলৈকে ভাৰতবৰ্ষৰ পৰা যথেষ্ট বস্তু আমদানি হয়। ভাৰতবৰ্ষৰ পৰা আমদানিকৃত বস্তুবিলাকৰ দাম বেছি, আৰু তাৰ ভূটানৰ থলুৱা যিবোৰ বস্তু উৎপন্ন হয় সেইবোৰৰ মূল্য কম। আৰু ৰজাঘৰীয়া সংস্কৃতিৰ প্ৰতি তেওঁলোকৰ যথেষ্ট আস্থা আছে। ৰজা ৰাণী বা ৰাজতন্ত্ৰৰ প্ৰতি তেওঁলোকৰ আনুগত্যতাই ভূটান ৰাষ্ট্ৰক এক স্বকীয় ৰূপ দিছে, আৰু ধৰ্মীয় কৃষ্টিৰ প্ৰতি তেওঁলোক আকৃষ্ট। পৰ্যটকসকল আহে, আপুনিও আহিব, ভাল লাগিব, চাব, আৰু যথেষ্ট চাবলগীয়া আছে। ওপৰলৈ যাবলৈ হ'লে আপোনাক প্ৰৱেশ পত্ৰৰ প্ৰয়োজন আছে। এনেধৰণৰ নতুন ঠাইবোৰৰ ভিডিঅ' বা ইতিহাসৰ যথেষ্ট সমল জানিবৰ বাবে আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে, আৰু আমাক ফ'ল' কৰিব পাৰে দীপাংকৰ শৰ্মা ফেচবুকত। মই তলত লিংকটো দিছোঁ, আৰু লিংকত আপোনালোকে ফ'ল' কৰিব, আৰু ভাল পালে ছাবস্ক্ৰাইব কৰিব আমাৰ ইতিহাসৰ চেনেল ৰিল লাইফ। আজিলৈ এৰিছোঁ,
পুনৰ নতুন ভিডিঅ'ৰে লগ পাম। ধন্যবাদ।